হেল্ল' এণ্ড আই এম বেক। যিহেতু আজি টিচাৰ ডে সকলোৱে জানে আৰু বিশ্বৰ সকলো শিক্ষক গুৰুসকলক হেপী টিচাৰ ডে। আৰু মোৰ যিখিনি টিউশ্যন ছাৰ আছে আৰু তাৰপিছত স্কুল আচাৰ্য আছে যে সকলো আছে, সকলোকে হেপী টিচাৰ ডে। আৰু যিহেতু আজি টিচাৰ ডে আৰু আপোনালোকে সকলোৱে জানে আৰু আমাক সৰুৰ পৰাই তুলি তালি ডাঙৰ কৰিছে আৰু ইমান সৰুৰ পৰাই আমাক কষ্ট কৰি পঢ়াই আহি আছে। আপোনালোকে জানেই শিক্ষাগুৰুসকলৰ কাৰণে আজি আমাৰ এইখিনি আমি আগুৱাই আহিব পাৰিছোঁ। আৰু যিখিনি আমি শিক্ষাগুৰুৰ কাৰণে আজি এই পৃথিৱীখন দেখিছোঁ বা যিখিনি আমি জানিব পাৰিছোঁ, সেইখিনি সকলো শিক্ষকৰ কাৰণে আমি জানিব পাৰিছোঁ আজি। আৰু সকলো শিক্ষকসকলক হেপী টিচাৰ ডে আৰু পুনৰ এবাৰ। তাৰপিছত আজি আমাৰ স্কুলত যিখিনি প্ৰগ্ৰাম পাতিছে, যিখিনি চেলিব্ৰেশ্যন কৰিব, সকলো আপোনালোকক দেখুৱাই গৈ আছোঁ। এইফালে এতিয়া ভীম আছে, এতিয়া আমি গৈ আছোঁ, বলক স্কুলৰখিনিলৈ লগ পাই আছোঁ। গাইজ, যিহেতু এতিয়া স্কুল আহি পালোঁ, স্কুলৰ গেট স্কুল আহি পালোঁ, এতিয়া স্কুলত বলক সোমাওঁ। এতিয়া ইয়াত পুৰা বেলুন ফৰ্ট ব্যস্ত, বেলুন ফুলাই আছে পুৰা। এনে দুটাই পুৰা বেলুন ফুলাই আছে, এনেকুৱাকৈ লগাই আছে, এনেকুৱা বেলুন লগাই আছে। ইফালে আকৌ গান বজাই আছে। ইফালে এইটো ৰুমতে মানে আমাৰ প্ৰগ্ৰামটো পাতিব, মানে ইমান বাহিৰত কৰাতকৈ ভিতৰত কৰাই ভাল। যিহেতু গাইছে আমাৰ বাজেটটো মানে কম আছে, বেনাৰ চেনাৰ এনেকৈ একো বনোৱা নাই, এনে বৰ্ডতে লিখি কিনে এনেকৈ শিকক দিব এনেকৈ লিখি দিছোঁ। তাৰপিছত এনেকৈ বৰ্ডৰ কিনাৰতে মানে বেলুন চেলুন দি অলপ ডেক'ৰেট কৰি দিছোঁ। যিহেতু মানে আমাক আছিজেও কৈছে, মানে ইমান ডাঙৰ প্ৰগ্ৰাম পাতি তোমালোকে কি কৰিবা, থুলমূলকৈ সৰুকৈ পাতা, চায়ো ভাল লাগিব তেতিয়া, হাই হুলস্থুল একো নাথাকিব, শান্ত পৰিৱেশ, ভাল লাগিব তেতিয়া হৈছে। আমি ইফালে ফুল চুল লৈছোঁ ইফালে, আৰু এতিয়াও ডাষ্টবিন এই এণ্ডত আহিছিলোঁ, মানে ডাষ্টবিনটো অলপ এণ্ডত থৈ দিছিলোঁ কিনি, মানে এইটো গিফ্ট হিচাপত ডাষ্টবিন দিম। ডাষ্টবিন এয়া পেট্ৰল ল'ম। এতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট হোৱা নাই, এতিয়া অলপ পিছত হ'ব, আপোনালোকে চাই থাকিব। এনেকুৱা কৰি গৈছে মানে আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট। ইফালে এতিয়া বক্তৃতা দি আছে, এয়া বাকী বহি আছে ভিতৰত, আৰু ভিতৰত যেতিয়া দেখা পাইছে এইফালে বক্তৃতা দি আছে, তাৰপিছত কবিতা আবৃত্তি হ'ব পাৰে। যাৰ পৰা আমি আমাৰ জীৱন পথত আগুৱাই যাবলৈ প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিব পাৰোঁ। সেয়ে আমি আমাৰ শিক্ষাগুৰুসকলক কথা মানি চলা আৰু সন্মান কৰা উচিত। শেষত সকলোকে আকৌ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি আমাৰ প্ৰগ্ৰামত হাজিৰা কিমান দিছে আজি? হাজিৰা এই বক্স দুটা সৰু সৰু বক্স আনছে, আৰু আমাৰ এই বক্স স্কুলৰ ক্লাছ 10 পোৱালিটো আজি বক্স বজাই আছে। আজি আমাৰ কেঁচৰা মানে ইফালে মানে বেটলা হাজিৰা কিমান? হাজিৰা দুখ লাগছে বেটলা। মামা আপোনাৰ হেপী টিচাৰ ডে মামা। প্ৰগ্ৰাম ষ্টাৰ্ট ইফালে ইয়া নাচা গান পুৰা চলি আছে, কবিতা আবৃত্তি চব চাই থাকিব আপোনালোকে। চিংৰা বগাই আছে এতিয়া, চাহ চিংৰা কোৱা নাই ল যিসকলে ইমান কষ্ট কৰি আমাক কষ্ট কৰি পঢ়ায়, যিহেতু আৰু আছিজাসকলো বহুত আমাক কষ্ট কৰি শিক্ষা দি আছে। যেনেকে ভয় লাগিছিল নহয় গাইজ, কেমেৰাৰ সন্মুখত যেনেকে আছে কৈ আছিল নহয়, বাপৰে বাপ বাল বাচ কেমেটো। মই ভাবিছিলোঁ আজিতো মই গেলোঁ চেছ, এনেকে বুকু কপি গৈছিল মানে। আৰু এতিয়া এটা উদ্ধাম পালি একদম
ষ্টাৰ্ট আৰু সিহঁতৰ লাষ্ট এইটো নাচা আৰু এতিয়া চাকছো সিহঁতৰ নাচাটো বস্তু গ্লিকার লগা সারা কি হয়েছে ভীমতার গ্লিকার লগাইছে আৰু গাইজ আজিলে ভিডিঅ'টো এইখিনিলে আছিল যদি আপোনালোকৰ চাই ভাল লাগিছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু নেক্সট এটা ভিডিঅ' বা শ্বৰ্ট ভিডিঅ'লৈ অতি সোনকালে লগ পাইছোঁ আজিলে বাই